যদি আপুনি এজন ষ্টুডেণ্ট হয় আৰু আপুনি জীৱনত কিবা এটা কৰিব বিচাৰিছে বা ছাকচেছফুল ব্যক্তি হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনলৈ পজিটিভিটি আৰু জীৱনলৈ চেঞ্জ আনিব। কিন্তু এটা চৰ্ত আছে, সেইটো হৈছে আপুনি মোৰ এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। সাধাৰণতে আমি কওঁ যে এতিয়ালৈকে বহুত সময় আছে, কাইলৈ কৰিম, আৰু শেষত কওঁ যে এতিয়ালৈকেতো কামটো কৰা হোৱাই নাই, এতিয়া জানো হ'ব। আমি আচলতে সময়ৰ মূল্য বুজি নাপাওঁ। 1 মাহৰ মূল্য সেইজনক সুধিবা যিজনে 1 মাহৰ পৰা দৰমহাই পোৱা নাই। এটা দিনৰ মূল্য সেইজনক সুধি চাবা যিজনে দিনটো একো নোখোৱাকৈ ভোকত আতুৰ হৈ আছে। এটা ঘণ্টাৰ মূল্য সেইজনক সুধিবা যিজনে এঘণ্টা ধৰি কাৰোবালৈ অপেক্ষা কৰি আছে। 1 মিনিটৰ মূল্য সেইজনক সুধিব যিজনক 1 মিনিটৰ কাৰণে ট্ৰেইনখনে এৰি থৈ গৈছিল। 1 ছেকেণ্ডৰ মূল্য সেইজনক সুধিবা যিজনে 1 ছেকেণ্ডৰ কাৰণে কথমপিহে নিজৰ জীৱনটো ৰক্ষা কৰিল। আৰু 1 মিলিছেকেণ্ডৰ মূল্য মিলখা সিং আৰু হিমা দাসৰ নিচিনা ৰানাৰক সুধি চাবা, তেতিয়াহ'লে তেওঁলোকৰ পৰা গম পাবা যে 1 ছেকেণ্ডৰ মূল্য কিমান। ইংৰাজীত এষাৰ কথা আছে, obviously time is free but you cannot underestimate its values। এই কথাষাৰ যিমান পাৰে সোনকালে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি আনক সন্মান নকৰে, তেনেহ'লে আপোনাকো কোনেও সন্মান নকৰিব। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেনেহ'লে সময়ে আপোনাকো গুৰুত্ব সহকাৰে নলয়। এই পৃথিৱীত যিমানবিলাক সফল মানুহ আছে, প্ৰত্যেকেই সময় বচোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ইয়াতে মই আপোনালোকক এটা উদাহৰণ দিওঁ। আপোনালোকে মাৰ্ক জুকেনবাৰ্গৰ কথা নিশ্চয় শুনিছে। তেওঁৰ হাতত কাপোৰ কিনিবৰ বাবেও সময় কম আছিল, সেই গতিকে তেওঁ একেযোৰ কাপোৰকে পিন্ধিছিল। তাৰ উপৰিও বিল গেটছৰ হাততো সময় কম আছিল জোতা খুলিবৰ বাবে, সেই গতিকে তেওঁ ৰাতি শুওঁতে জোতা পিন্ধিয়েই শুইছিল। টাইম ইজ মানি এই কথাষাৰ কিমানজনে গুৰুত্বভাৱে লয়। যদি 1 ছেকেণ্ডত 1 টকা হয়, তেনেহ'লে এজন মানুহৰ মাহিলী দৰমহা 25 লাখ টকাৰ ভিতৰত হ'ব। নিজকে ইমান ব্যস্ত কৰা যাতে মোবাইল ব্যৱহাৰ কৰাৰ সময় আহি নপৰে, পাবজি খেলাৰ সময় আহি নপৰে, আৰু ভিডিঅ' গেম খেলাও সময় আহি নপৰে। বন্ধু, আপোনালোকে নিবিচাৰেনে আপোনালোকৰ জীৱনটো আম্বানী, বিল গেটছ নিচিনা মহান ব্যক্তিৰ দৰে হয়? বিলাসী গাড়ীত উঠিব আপুনি, ঘূৰিব আপুনি, ভাল ভাল খাদ্য খাব আপুনি, আৰু ভাল ভাল ঠাই ঘূৰিবলৈ আপোনাৰ মন নাযায়নে? যদিহে যায়, তেনেহ'লে আপোনালোকে সময় বচোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়ক। সময়ৰ মূল্যটো বুজি পাওক। যদিহে আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।